তো হেল্ল' এভৰিৱান, নমস্কাৰ। মই মহিম বৰ্মন, মহিম আৰ্টছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ নৈৰ পাৰত, এতিয়া কুকুলুং নৈৰ পাৰত আছোঁ মই, নদীৰ পাৰত। আৰু আপোনালোকক আজি দেখুৱাম, আজি কোনো আৰ্টৰ বা পেইণ্টিঙৰ কোনো ধৰণৰ ভিডিঅ' নহয়, আজি আপোনালোকক দেখুৱাম। আজি তো মোৰ মনটো আজি বহুত হেপী। আপোনালোকক মই জনাম কিয় মই আজি ইমানেই হেপী হৈছোঁ, আৰু আপোনালোকক দেখুৱাই যাম আজিৰ ভিডিঅ'ত। আপোনালোকে চাই থাকক। আৰু এয়া চাওক, আজি এই নদীৰ পাৰত ইমানেই ভিৰ। তো হয়, আপোনালোকক জনাম মই কিয় আজি মোৰ মনটো ইমানেই কিয় ফূৰ্তি লাগি আছে, আপোনালোকক জনাম। এয়া হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা, অৰ্থাৎ মামা আহিল। আৰু এয়া মামা আহি সকলোৰে লগত দেখা কৰি আছে, কথা পাতি আছে আৰু চেল্ফি লোৱাত ব্যস্ত। চাওক মামাই। তো আজি মই দেখুৱাম মামাক কিয় দেখুৱাইছোঁ, এই ভিডিঅ'ত কি কাৰণ আছে মই মামাক দেখুৱাৰ কাৰণে। এয়া মামা পূৰা চেল্ফি লোৱাত ব্যস্ত আৰু আপোনালোকক দেখুৱাই আছোঁ মই। হয়, মই এনেকুৱা এটা কাম কৰিছোঁ এই দলংখনত এই যিটো নেকি কাম কৰিছোঁ সেইটো মই নিজকে বহুত গৌৰৱান্বিত ভাৱ অনুভৱ হৈ আছে, বহুত ভাল লাগি আছে মোক। ইয়াতো হ'ব পাৰে হাজাৰ মানুহ আজি সমাগম হৈছে, ইয়াত বহুত ভিৰ। আৰু মই কিন্তু এই ভিৰৰ মাজতে মোৰ মনটো বহুত হেপী লাগি আছে, বহুত ভাল লাগি আছে। কাৰণটো মই আপোনালোকক জনাম। এয়া চাওক, ইমানেই ভিৰ। কাৰণটো হৈছে আজি এইখন দলং শুভ আৰম্ভণি কৰিছে বা অপেনিং কৰিছে। আজি অপেনিং কৰাৰ কাৰণে এয়া চাওক, ইমান ভিৰ, কিমান ৰাইজ ওলাই আহিছে, কিমান। তো মামা আহিল, এতিয়া মামা গৈ আছে। এয়া মামাৰ গাড়ীবিলাক এখনকৈ ওলাই আছে নদীৰ পাৰৰ পৰাই। তো আৰু মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মামাৰ গাড়ীবিলাক এখনকৈ লাইন ধৰিছে। আৰু মই দেখুৱাম মই ইয়াত কিনো কাম কৰিলোঁ বা এই দলংখনত কি কাম কৰাৰ কাৰণে মই আজি বহুত আনন্দ মনোভাৱ লৈ আছোঁ। এয়া আপোনালোকক দেখুৱাম আজি মই। তো এয়া চাওক, এইখনে হৈছে মোৰ কাম, মই নিজে লিখা আধাৰশিলা বা PWৰ বৰ্ড। আৰু হয়, এইখনে হৈছে মোৰ এখন সৰু মোৰ হাতেদি বনোৱা মই নিজে লিখা বৰ্ড। এইখন বৰ্ড লিখাৰ কাৰণে মই আজি ইয়াত মামাকো চাব আহিছোঁ, প্লাছ এই বৰ্ডখন মামাই আজি চাইছে, অপেনিং কৰিছে। মোৰ মনটো বহুত ভাল লাগিছে যে কিমানেনো মোৰ ৰাইজে চাইছে, কিমানে মেম্বাৰে, চেয়াৰমেনে, ইঞ্জিনিয়াৰে মোৰ বৰ্ড সকলোৱে চাইছে হয়তো, কিন্তু আজি মোৰ লিখা বৰ্ড আজি মামাই চাল। তাৰ কাৰণে মোৰ আজি মনটো বহুত ভাল লাগি আছে যে মামাই অপেনিং কৰিছে মোৰ বৰ্ডখন। আৰু এয়া চাওক, মই নদীটো দেখাই আছোঁ। এয়াই হৈছে আমাৰ ব্ৰিজখন। মই আগতে কৰিছিলোঁ এই ভিডিঅ'টো আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এইখনে হৈছে দলং। বহুত আজি ভিউটো বহুত ভাল লগা এইখন ভিউ। এয়া চাওক, ইমান বৃহৎ আকাৰৰ দলং দেখাই নাপায়, খুবেই দীঘল দলং এইখন। আৰু দলঙত চাওক, এয়া কিমান ভিউটো মজা লগা ভিউ। আজি চাওক আপোনালোকে, আৰু কি ক'ম, ধন্যবাদ।